friends, welcome to our YouTube channel Utopia. Manujanok khwai boy officeলৈ বুলি পঠিয়ালো আৰু মই এতিয়া যাবলৈ ওলাইছো দোকানলৈ কেইটামান বস্তু আনিব লগিয়া আছিল আজি আমাৰ ফাৰ্স্ট ওয়েডিং এনিভাৰ্সাৰী মানুহজন অফিচলৈ যোৱাবে মনটো বেয়া লাগি আছে যদিও তেওঁ অফিচলৈ যোৱাবে মই প্ল্যানিং কিছুমান কৰিবলৈ সুযোগ পালো মই কি কিনো প্ল্যানিং কৰিছো আপোনালোকে ভিডিওটো চালেই গম পাব আহকচোন তেনেহলে ভিডিওটো একেলগে আৰম্ভ কৰো या बजार কৰি আহি পালো কেইটামান বস্তু লৈ এবোৰ কি কৰিম দেখিব ৰব বজাৰ কৰি ঘৰ আহি পালো বাহিৰত খুব ৰদ দিছে অকনমান ঘৰুৱা কাম আছে কামখিনি কৰি মই আজৰি হৈলো আৰু দিনৰ ভাত খাজ খাইও মই আজৰি হওঁ তাৰ পিছতে কিনো প্ল্যানিং কৰিছো তাৰ আৰম্ভণি কৰিম আৰু আপোনালোককো দেখুৱাম ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক So, আজি মই বনাবলৈ ওলাইছো পায়স ইমান ভাল ৰান্ধনি নহয় বাৰু মই এয়া মই প্ৰথমবাৰৰ বাবে পায়স বনাম অকলে ইয়াতে থাকি কোনো দেখুৱাই দিওতাও নাই তাকে মাক খুধি কেনেকৈ কি বন কৰিব লাগে এতিয়া হেমতে কৰি আছো গাখীৰখিনি এবাৰ উতলি আহাৰ পিছত তেজপাত এখিলা দিছো আৰু ইলাচি ভাঙি দিছো আৰু মায়ে কোৱা ধৰণে চাউলখিনি মই তিয়াই ৰাখিছিলো এঘণ্টামান হৈ গল এতিয়া চাউলখিনি ইয়াৰ পৰা পানীখিনি অতৰাই গাখীৰখিনি দি দিম এক লিটাৰ গাখীৰ লৈছো মই আৰু ইয়াতে মই 3 মুঠি জহা চাউল ধুনিয়াকৈ ধুই পখালি এঘণ্টামান তিয়াই ৰাখি তাৰ পিছত দিছো এনিভাৰ্সাৰী বুলি মানুহজনেও ইমান পাৰ্টি নিচিনা কৰিলে ভাল নাপায় আৰু অকলে অকলে কিনো পাৰ্টি কৰিম আমি তাকেই সৰুকে তেওঁ ভাল লগা বস্তু অকনমান কিবা বনাই সেলিব্ৰেট কৰিম বুলি ভাবিলো আৰু মই এতিয়ালৈ তেওঁ কোৱা নাই মই এইবোৰ কৰি আছো বুলি সো এইটো সৰুৰা এটা সাৰপ্ৰাইজে হয় আবেলি তেওঁ অহাৰ পিছত তেওঁৰ ৰিঅ্যাকশনটো কেনেকুৱা নকৰে দেখুৱাম বাৰু আপোনালোকক এতিয়া এইখিনি বনাই লওঁ পায়স আজি প্ৰথমবাৰৰ বাবে বনাইছো মই আৰু ইয়াত মই চেনিৰ হলনি গুৰৰ ব্যৱহাৰ কৰিম গুৰটো হেনো গাখীৰখিনি গৰমে থাকোতে দিলে গাখীৰখিনি ফাটি যায় বুলি কয় সেয়ে মই শেষত গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছতহে দিম পায়সখিনি বনাই ঠাণ্ডা হোৱাৰ পিছত মই গুৰখিনি ইয়াত মিহলাই দিম কম জুইত এতিয়া মই গাখীৰখিনি লাৰি আছো গুৰখিনি মই পগাই ৰাখিছো শেষত দিম বুলি ভাবিছো জনাই নাজানাই পায়সটো কিবাকে বনোৱা হৈ গল এতিয়া আৰু এবিধ কিবা বনাম ৰব দেখুৱাই আছো আটাইখিনি যোগাৰ মই প্ৰথমে কৰি লৈছো মই আজি বনাম ইয়াখনি পোলাও এইটো মই ৰেচিপি ভিডিও বুলি নিদিও বাৰু যেহেতু মই আনৰ ভিডিও চাইহে এই ৰেচিপিটো প্ৰসেসটো শিকিছো সো যদি আমাৰ ভাল লাগে খাই বা মানুহজনে কি কয় চাও বাৰু ফিডব্যাকটো কেনেকুৱা দিয়ে যদি ভাল লাগে তেনেহলে মই ৰেচিপি ভিডিও এটা বনাই দিম পিছত এতিয়া বনাব আৰম্ভ কৰো ৰেচিপিটো যেহেতু কুকাৰত বনাব লাগিব মই প্ৰথমে কুকাৰটো গৰম কৰি লৈছো
মছলাখিনি ভাজি চিকেনখিনি ইয়াত দি দিলোঁ আৰু ইয়াৰ পিছতে কুকাৰৰ ঢাকনিখন দি আৰু দুটা হুইচেল দিয়ালৈ ৰখিব লাগিব। দুটা হুইচেল মৰাৰ পিছত চিকেনখিনি এনেকুৱা ধৰণৰ হৈছে। এতিয়া ইয়াত চাউলখিনি দি দিম। এয়া বাসমতি চাউল লৈছোঁ মই আৰু অকণমান সময় তিয়াই থৈ তাৰপিছত আকৌ ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই লৈছোঁ আৰু আলু কেইডোখৰো ইয়াতে এই মুহূৰ্ততে দি দিম। আৰু এয়া দিছোঁ দৈ। পানীৰ ব্যৱহাৰ ইয়াত বেছি নহয়। আটাইখিনি বস্তু দি আকৌ ঢাকনিখন মাৰি 3টামান হুইচেল দিবলৈ আকৌ ৰখি থাকিম। এনিভাৰ্চাৰী বুলি মানুহজনৰ বাবে গিফ্ট এটাও আনি লুকুৱাই থৈছিলোঁ মই। পেকিং কৰিবও নাজানো, কিবাকৈ পেকিং অকণমান কৰি গিফ্টটো মই ৰেডি কৰি থৈছোঁ। আৰু এয়া পায়স। মোৰ বনাই মেলি আজৰি হৈ গ'লোঁ আৰু ইয়াত ছেট আপ কৰি থৈছোঁ। বেছি একো বনোৱা নাই, মানুহজনে ইমান একো নাখায়ো আৰু তেওঁ অহাৰ লগে লগে দেখিনো কেনেকুৱা ৰিয়েকশ্যন কৰে তাৰ বাবে মই ছেট আপ ৰেডি কৰি থৈ দিছোঁ। তেওঁ অহালৈ এতিয়া বাট চাই আছোঁ। কি বনাইছে কথা বস্তু অলপ ধুনীয়া হৈ আহিলো হয় নহয়। পাইছা দেই হলি এইটো বাৰ্থডে হে এনকে দিবা লাগছিল Koti, kuni diti. কি খুন্দি দিছিয়া? Paisa kuni diti. মোৰ পইচা পাই নেকি? কিমান দিছা? সাইজ এক্সেস কালাৰটো অলপ ছিল। নতুন স্পটিং পালো। লাগছে ক'ত দিছা অনলাইনত? দিছোঁ আৰু ক'ত দিছা? ফ্লিপকাৰ্ট। এইবোৰ ছাৰপ্ৰাইজ দিয়াৰ বাবে মানুহজনৰ কি লাজ। তেওঁৰ বাবে ঘৰতে পিন্ধা দুযোৰ চেণ্ডেল আৰু এটা টি শ্বাৰ্ট দিলোঁ মই। আৰু তেওঁ মোৰ বাবে ছাৰপ্ৰাইজ গিফ্ট বুলি একো অনা নাই, কাৰণ অকণমান তেওঁ মোক ছাৰপ্ৰাইজ গিফ্ট দিব ভয় কৰে। মোৰ যিকোনো বস্তুৱেই সোনকালে পচন্দ নহয়, সেয়ে মই নিজেই তেওঁৰ ফালৰ পৰা কেইটামান সৰু সৰু বস্তু নিজৰ বাবে লৈছোঁ। এয়া কেইখনমান স্কাৰ্ফ। বস্তু আটাইখিনি মই ৰিজনেবল প্ৰাইচতে পাইছোঁ। প্ৰডাক্ট ডিটেইলছ লাগিলে জনাব। আৰু এয়া সৰু সৰু কেইডালমান পেণ্ডেণ্ট লৈছোঁ মই। এনেকুৱা সৰু সৰু পেণ্ডেণ্টবোৰ বিৰাট মৰম লাগে মোৰ। এনেইতো তেওঁৱেই মোৰ কাৰণে সকলোবোৰ কৰি থাকে।
এইবাৰ বাৰু ময়ে তেওঁক ছাৰপ্ৰাইজ দিলোঁ। তেওঁ মোৰ বাবে যিবোৰ কৰি থাকে তাৰ তুলনাত মোৰ গিফ্টটো তেনেই সৰু। চ' এইখিনিয়ে আছিল আমি দুইটাৰে গিফ্ট। এতিয়া আহক খোৱালৈ যাওঁ। মই কি বনালোঁ আহকচোন চাওঁ। য়াখনি পোলাওখিনি খাই আমি ভালেই পালোঁ। আকৌ কেতিয়াবা বনালে সঠিক জোখমাখেৰে ৰেচিপি ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। দুয়ো আবেলি একেলগে খাই এনজয় কৰিলোঁ। আমাৰ মৰমবোৰ যাতে সদায় এনেদৰেই থাকে সকলোৱে আমাক আশীৰ্বাদ কৰিব। প্ৰথমে দুয়ো মিলি এনিভাৰ্চেৰী খানা খালোঁ টিভি চাই। ৰাতি আকৌ ফিল্ম চাই দুয়ো শুই থাকিলোঁ। এনিভাৰ্চেৰীৰ পিছদিনাখন আছিল আকৌ শিৱৰাত্ৰি। দুয়ো এনিভাৰ্চেৰীত ভগৱানৰ আশীষ বিচাৰি চাকি এগছি জ্বলাবৰ বাবে ওচৰতে থকা মন্দিৰ এটালৈ গ'লোঁ। ঢেৰ মানুহ হৈছিল তাত। দুয়ো প্ৰথমে গৈ ভৰি হাত পখালি ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই সেৱা ভাগ ল'লোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে দুয়োৰে শক্তি আৰু সাহস হয় জীৱনৰ সুখ দুখৰ বাটত ধুনীয়াকৈ লগ হৈ আগবাঢ়ি যাব পাৰোঁ। আৰু পৰিয়ালৰ সকলোৰে লগত মিলা প্ৰীতিৰে সকলো পৰিস্থিতি পাৰ কৰিব পাৰোঁ। মেইন মন্দিৰৰ ভিতৰলৈ গৈও ভগৱানৰ আশীষ ল'লোঁ আৰু প্ৰসাদ খাই ঘৰলৈ উভতি আহিলোঁ। শিৱৰাত্ৰিৰ বাবে মানুহজনৰ অফিচ বন্ধ থকাত ঘৰতেই খিচিৰি অকণমান বনালোঁ আৰু দুয়ো লগ হৈ একেলগে খালোঁ। যিহেতু আমি অচিনাকি জেগা এটাত আছোঁ, ইয়াত আমাৰ কোনো আপোন মানুহ নাই, সেয়ে আমাৰো ক'তো যাবলগীয়া নাথাকে বা আমাৰ ঘৰলৈও আহিবলগীয়া কোনো নাই। সেয়েই দুয়োৰে লগৰী হয় যেনেকৈ পাৰোঁ অকণমান সুখেৰে কটাবলৈ চেষ্টা কৰোঁ। খিচিৰিৰ লগতে মই অকণমান চব্জি বিলাহীৰ টক বনালোঁ আৰু পায়স অকণমান কালিৰেই আছিল। টিভি চাই দুয়ো একেলগে খাই উঠিলোঁ। এইবাৰৰ প্ৰথম এনিভাৰ্চেৰী আমি এনেদৰে পালন কৰিলোঁ। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আকৌ লগ পাম দেই, বাই বাই।